বন্ধু বান্ধৱীসকল নমস্কাৰ জনালোঁ। খিচুৰি বনাই আছোঁ। কুকাৰত এনেদৰে ভাজি লৈছোঁ। এইফালে চব্জি ইয়াতে একেলগে ভাজি ডাইৰেক্ট বনাম আৰু বেছি ভেজাল কৰি থকা নাই, কুকাৰতে হৈ যাব। এনেদৰে বনাইছেনে বাৰু আগতে? বনোৱা নাই যদি বনাই চাবচোন। মোৰ ৰেচিপিটো এবাৰ চাই ল'ব। এনেদৰে বনাই খাব, খাই ভালেই লাগে, সময়ৰ ৰাহি হয়। এয়া ভাজি লৈছোঁ ভালদৰে। চাওক, মই কিন্তু বিশেষ মছলা দিয়া নাই। অকণমান গোটা জিৰা, পাঁচফোৰণ, নিমখ, হালধি এইখিনিকে দিছোঁ। এয়া পানী দিলোঁ। এতিয়া ইয়াত এনেদৰে বনালে খাই খুবেই ভাল লাগে। বনাই চাবচোন। হৈ যোৱাৰ পিছত অকণমান ঘি পেলাই দিব ইয়াতে। মাতটো বেয়া হৈছে, আপোনালোকে এইটোলৈ কাণ নকৰিব। কাহ হৈ আছে, সেয়ে মাত ভাঙি আছে। এয়া চাওক, পানী দি দিলোঁ। এয়া হুইচেল আহিবলৈ দিছোঁ। বেছি বইল লাগে তেনেহ'লে দুটা দিব, আৰু যদি কম লাগে তেনেহ'লে এটা দিব। মই এটাই দিছোঁ, বেছি দিয়া নাই। এয়া চাওক, খিচুৰি হৈ গ'ল। বিলাহীৰ টক বনালোঁ। টক আৰু খিচুৰি।